হে এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, নহয় জানো? ময়ো ভালে আছোঁ দিয়ক। খালি গৰমটোহে যি পৰিছে ন, অসমৰ সকলো জেগাতে হয়তো গৰমটো পৰিছেই বাৰু। ভাদমহীয়া গৰম আৰু গৰমটোতো হ'বই আৰু ন। গৰমটো বহুত বেছি পৰিছে এইকেইদিন। আৰু দেখিছে গোটেই পাউডাৰ চাউডাৰ লগাই মেলি গৰমত থাকিব পৰা নাই এইকেইদিন। আজি ব্লগটো বনাইছোঁ। আজি ডাঙৰ ল'ৰাটোৰ আউটিংটো অলপ বেছিকৈ দিছে। হোষ্টেলত থাকে, আউটিংটো অলপ দীঘলীয়াকৈ দিছে। আৰু ইমান গৰমত মইনো ক'ত লৈ ফুৰাম বুলি দেউতাককে আনিবলৈ পঠিয়ালোঁ। অকণমান দেৰি থাকিব আৰু আউটিঙৰ সময়কণ ঘৰত থাকিব। বাচ্ছাত অকণমান আৰামকৈ ধুনীয়াকৈ কিবাকিবি খুৱাই মেলি পঠিয়াই দিম বুলি দেউতাকক কৈছোঁ, লৈ আহক আৰু। ঘৰখনো অকণমান দেৰি ঘৰখনতো থাকিবলৈ পালে সি অলপ ভাল পাব। আহি আছে, এতিয়া আহি পাবলৈ হৈছে বাৰু। 8:30মান বজাতে দেউতাক ওলাই গ'ল নাস্তা চাস্তা খাই মেলি। আৰু আহিলে দেখুৱাম বাৰু, চাই থাককচোন। ল'ৰা আহিব বুলি একেবাৰে সোনকালে কাম চাম আজৰি কৰি ৰুম চুমবোৰ ঠিক কৰি লৈছোঁ। আহিলেতো অকণমান দেৰি বহি কথা পাতিব মন যাব, নহয় জানো? সেইকাৰণে বিছনা পাতি মিলাই মেলি গোটেইখিনি ঠিক কৰি ঘৰৰ কামখিনিও আজৰি কৰি ল'লোঁ বাৰু। সাৰা মোচা গোটেইখিনি কৰি মেলি। আৰু এইফালে মহাশয়ক চক একেবাৰে মোবাইল চাই ব্যস্ত। কেনেকুৱা লাগিছে দাদা আহিব? বৰ ভাল লাগিছে আজি। বৰ ভাল লাগিছে। কেঁচা লাগ ৰা হে? বহুত আচ্ছা লাগ ৰা হে। অসমীয়া ক'বলৈ অলপ কয়, কোৱাটো অলপ কওঁতে লাগি ধৰে। শিকিব। ককায়েকটো সৰুতে সেনেকুৱাই আছিলে, এতিয়া লাহে লাহে শিকিছে আৰু পাৰিছেগৈ। এতিয়া শিকিছে নহয়, পাৰিছেগৈ। ইও পাৰে, কিন্তু লাগি ধৰে। সৰুৰ পৰা নিজৰ মাতৃভাষা কোৱা হ'ল ঘৰতে। আৰু লগতে কি হ'ল, মোবাইলটো চাই মেলি টিভি চালে, কাৰ্টুন চাৰ্টুন চাই ককায়েক ভাইক আজিও সিহঁতি হিন্দীত পাতে, নিজৰ ভাষাও নাপাতে, হিন্দীতে পাতে আজিও। আৰু এতিয়াতো বাৰু লগত থকা নাই, 2 বছৰে হ'ব এতিয়া ল'ৰা ঘৰত নাই ডাঙৰটো। আৰু যেতিয়াও লগ পায় হিন্দীতে পাতে, নিজৰ ভাষাও নাপাতে। তো এতিয়া মই চেষ্টা কৰি আছোঁ ঘৰত নিজৰ মাতৃভাষা পাতক আৰু অসমীয়া ভাষাটো অলপ ভালকৈ শিকক। আৰু এতিয়া বহুতখিনি ইম্প্ৰুভ হৈছে। আৰু এতিয়া ক্লাছ 3 পালে, যিহেতু অসমীয়া ছাবজেক্টটোতো আছেই, সেইকাৰণে বহুতখিনি ইম্প্ৰুভ হৈছে। সোনকালে হওক আৰু ইম্প্ৰুভ, সেইটোৱে বিচাৰোঁ। অসমত থাকোঁ যেতিয়া, আমিতো অসমীয়াই, নেপালী যদিও অসমীয়া বুলিয়ে ক'ব লাগিব। সেইকাৰণে মই ভাবোঁ শিকক। আৰু এয়া ল'ৰাটো অহাৰ আগতে মই ভাত পানী পাতি আজৰি হৈ ল'ব বিচাৰিছোঁ। ভাতটো পাতিলোঁ, মাংসখিনি বনাব লৈছোঁ। লেগ পিচ দুটা ল'ৰাটোৰ কাৰণে এনেকৈ কটোৱাই লৈছোঁ। আৰু এই মাংসখিনি বনাই লৈ আৰু ল'ৰা আহিবলৈই হ'ব। বহুত বেছি কিবাকিবি বনোৱা নাই, কাৰণ সি ইমান খাবলৈ সময় নাপাব। তাতে কিবাকিবি কিনি দিব লাগিব থ'বলৈ যাওঁতে। আৰু সি আহি পালেই। আজৰি হৈছিলোঁ বাৰু মই কামখিনি কৰি। এতিয়া ককায়েক ভাইকে আৰু কিবাকিবি কথা পাতি লৈছে অকণমান। আৰু লাজ পায় কেমেৰা আগত আহিবলৈ, দেউতাক যেনেকুৱা আৰু ল'ৰাটোও সেনেকুৱাই। আচলতে কেমেৰা সন্মুখত আহিবলৈ বাপেক পুতেক দুয়োজনে লাজ কৰে। সৰুটো আহে বাৰু। আৰু তালৈ বুলি ভাতটো বাঢ়ি দিছোঁ, কাৰণ খাই বৈ আজৰি হৈ অকণমান ৰেষ্ট কৰিবলৈ পাৰিব ন। ৰেষ্ট কৰি খোৱাৰ লগে লগেতো যাবলৈও বেয়া লাগে। আৰু গৰম বেছি হোৱাৰ কাৰণে একেবাৰে কাপোৰ কানি খুলিয়ে সেনেকৈ খাবলৈ বহিছে। খাই বেচেৰাটো অকণমান বহি যাবলৈকে হ'ল। আনিবলৈ সময়ত আনো, কিন্তু যাবলৈ সময়ত খুব বেয়া লাগে। কিনো কৰিব, উপায়টোতো নাই। আৰু বন্ধুসকল, ভিডিঅ'টো চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহোঁ।